এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি আমাৰ ঘৰলৈ এগৰাকী কইনা ভাত খাবলৈ নিমন্ত্ৰণ কৰিছোঁ। তাৰ বাবে কি কি বনাওঁ বোলো মই থুলমূলকৈ অলপ ভিডিঅ' কৰি ৰাখোঁ আৰু আপোনালোকক দেখাওঁ। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং। চুমু দিবা নি? চুমু এটা দি দে, চুমু এটা দি দে। চুমুটো ধুম হৈ গ'ল, চুমুটো ধুম হৈ গ'ল নি? দাইলখিনি বইল হৈ গ'ল ভালকৈ। এতিয়া তৰকাটো মাৰি ল'ম। আদা আৰু বিলাহী পেষ্ট কৰি ল'ম। জিৰা গুড়ি, গৰম মছলা, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু হালধি অলপ। কি বনোৱা? যেতিয়া মছলাখিনি ভালকৈ মিলি যাব তেতিয়া আকৌ দালিখিনি ইয়াতে দি দিম। পিঁয়াজখিনি মাটনত দিবলৈ কাৰণে অলপ ভাজি থৈ ল'ম আগতে। মাটনত দিবলৈ কাৰণে পিঁয়াজখিনি আগেয়ে ভাজি ৰাখিম ৰঙা হোৱালৈকে। মাটন বনাবলৈ কাৰণে লৈছোঁ নৰসিংহ পাত, ডাঙৰ চাইজৰ বিলাহী এটা, আদা নহৰু, জলকীয়া নে শুকান জলকীয়া, আৰু এইফালে দালচেনি, ইলাচি আৰু লং। পিঁয়াজখিনি একদম ৰঙচুৱা হোৱালৈকে, মানে গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। নৰসিংহ, আদা নহৰু, বিলাহী আৰু জলকীয়াটো পেষ্ট কৰি ল'ম। মটন বেছি নাই লোৱা, যিহেতু মানুহজনেও নাখায়, খোৱা মানুহ দুজনহে, সেইবাবে। তেলখিনি গৰম হোৱাত এতিয়া মাংসখিনি দিম। গোটা গৰম মছলাকেইটা দি দিম। পিচি ৰখা পেষ্টটো এটা দি দিম ইয়াতে। ভাজি ৰখা পিঁয়াজখিনি এতিয়া ইয়াতে দি দিম।
হালধি দিম, ৰেড চিলি দিম, গৰম মছলা আৰু জিৰা গুড়ি। এতিয়া ঢাকোন মাৰি সিজিবলৈ দিম। পাভ মাছ বনাবলৈ কাৰণে সৰিয়হ আৰু আফুগুটিকেইটা আগেয়ে তিয়াই ৰাখিছিলোঁ। মাছকেইটা ফ্ৰাই কৰি লৈছোঁ হালধি আৰু নিমখ সানি। অলপ পানী দিলোঁ, ভিডিঅ' কৰিবলৈ নহয়, অকণমান পানী দি দিলোঁ। সৰিয়হ আৰু আফুগুটিকেইটা গৰম পানীত এইদৰে তিয়াই ৰাখিম। আদা, নহৰু, জলকীয়া আৰু সৰিয়হখিনি পিচি ল'ম। দেখিছেনে মাছকেইটা তেলটো গৰম নহওঁতে দি দিলোঁ, গোটেইকেইটা ভাঙি থাকিলে, উপায়ো নাই এতিয়া। হালধি দিলোঁ আৰু এতিয়া বিলাহী পেষ্ট কৰি ৰাখিছিলোঁ সেয়া দিম। মটনটো অলমষ্ট হৈয়ে গ'ল। সৰিয়হ আৰু আফুগুটিৰ পেষ্টটো দিম ইয়াতে এতিয়া। পানী অলপ দিলোঁ। মাংস হ'লে এতিয়া ধনিয়া অলপ দি দিম ইয়াতে ওপৰত। বাটাৰ দিম। দিবলৈ এনেকৈ সৰু সৰুকৈ পিঁয়াজ আৰু নহৰু কাটি লৈছোঁ। Ichu, 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 ichu. গৰম আছে। এই মাছৰুমখিনি ইয়াতে দি দিম কাটি লৈ। মাছৰুমৰ যিটো নিজৰ পানী এটা ওলাই যে সেইটো ওলোৱালৈকে অলপ ভাজি ল'ম। মাছৰুমখিনিৰ পৰা পানী ওলাই আহিছে, বুজিছে? এতিয়া পিচি থোৱা কাজুৰ পেষ্টটো দি দিম আৰু ক্ৰীম দিম এতিয়া। চিলি ফ্লেক্স দিম। হাৰ্বছ নাছিলে মোৰ ওচৰত একো, তো মই ধনিয়া দিছোঁ ইয়াতে অলপ। কালি ৰাতিয়ে মই মাংস মেৰিনেট কৰি ৰাখিছিলোঁ। চিকেন কেইপিচ এতিয়া ল' ফ্লেমত ফ্ৰাই কৰি ল'ম। কুক হৈ আছে। চুইট চিলি চচটো আগতে প্ৰিপেয়াৰ কৰি ৰাখিছিলোঁ। এতিয়া চিকেনখিনি ফ্ৰাই ভালকৈ হৈ গ'লত, মানে কুক হৈ গ'লত ভালকৈ ইয়াতে এইখিনি দি দিলোঁ। অলপ ধনিয়া দি দিম। ঘি অলপ গৰম কৰি তাত হালধি দি পিনে চাউলখিনি ধুই ল'লোঁ। ধুই লোৱাৰ পিছত ইয়াতে দি লৈ অলপ ভালকৈ সানি লৈছোঁ এনেকৈ। আদা নহৰু পেষ্ট দিছোঁ। ঘি গৰম কৰাৰ পিছত তেলতে আদা নহৰু পেষ্ট আৰু দালচেনি, ইলাচি আৰু
এনেকৈ গোটা গৰম মছলাখিনি দি লৈ চাউলখিনি দি ভাজি আছোঁ। অলপ নিমখ আৰু চেনিও দিলোঁ। এইফালে পনীৰৰ মিক্স ভেজ বনাইছোঁ। ডিজাৰ্টৰ কাৰণে মকা পুডিং বনাইছিলোঁ। এইটো মই যোৱাকালিয়ে বনাই ৰাখিলোঁ। আলহী পালেহিয়ে, আলহীৰ কাৰণে থেকেৰা চৰবত বনাইছোঁ। তাইৰ জীৱনৰ এই নতুন অধ্যায়টো যেন সুখ আৰু মৰমেৰে ভৰি পৰক, তাকেই কামনা কৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব।